ফ্ৰেণ্ডছ গুড ইভিনিং আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি থাকে ঘৰটো দেখি গম পাইছে আৰু ক'ত আছোহি মই মাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰোঁ ক'ৰ পৰা মানে ক'ত শেষ কৰোঁ একো বুজি পোৱা নাই হ'ল 3 দিন 4 দিনমান ঘৰলৈ অহা ভিডিঅ' দিবহে পৰা নাছিলোঁ ছোৱালীৰ পৰা দিগদাৰ আৰু এতিয়া বতৰটো ঠাণ্ডা পৰিছে চৰ্দি হৈছে কাহ হৈছে এইবিলাকতো থাকে আৰু সৰু ল'ৰা ছোৱালী তো কি পাৰোঁ বাৰু দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই যাব তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মানে কালি তাইক গাটো ধুৱাই দিলোঁ বহুত দিন গা ধোৱা নাছিলোঁ এসপ্তাহমান এনেই মোহাৰি মেলি দিওঁ আৰু চাফা কৰি দিওঁ ধুৱাবলৈ মানে চৰ্দি হৈ আছিলে যে সেইকাৰণে ধোৱা নাছিলোঁ কালি মানে পূৰা ধুৱাই দিলোঁ আৰু গাটো আৰু ভিডিঅ' এটা কৰিছিলোঁ সেইটো ইয়াতে এড কৰি দিম আৰু আজি মানে তাইক বেজি দিয়া আনিলোঁগৈ 3টা বেজি দিলে 3টা বেজি এটা এনকেফ্লাইটিছৰ আৰু কি আছিলে জানো বাকী দুটা কি আছিলে গম নাপাওঁ আৰু সেই আৰু বেজি যে দিয়া আনিলোঁগৈ তাই পূৰা শুই আছে এতিয়া 9 মাহ হৈ গৈছে তাই 9 মাহ কমপ্লিট হোৱাৰ পিছত দিয়ে আৰু বেজি দি এটা তো আৰু মোৰ কন্দাহটো আহিছিলে সেই ভিডিঅ'খিনি কৰি ৰাখিছিলোঁ ইয়াতে দি দিছোঁ ভিডিঅ'খিনি আপোনালোকে চাওকচোন কেনেকুৱা পায় জনাব আৰু আমাৰ মানে পোৱালি গা বেয়া মানে কাহ হৈছিলে যে গেছ দিয়ালৈকে ডিমত গৈ গেছ 3বাৰ দিলে মুখখন সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ কি কৰিছা কোন হয় এজনী কোন হয় অ টুকটুক কেনেকুৱা কৈছে মুখখন যে আকৌ বুঢ়ীজনী নিচিনা বুঢ়া নে বুঢ়ী সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ ভাবি আছিলোঁ ঘৰলৈ আহিলেও বোলো ভালকৈ ভিডিঅ' এটা বনাম আৰু তাতো ভালকৈ বনাব পৰা নাছিলোঁ ঘৰতে বনাম বুলি ভাবিছিলোঁ আৰু মানে ইয়াত বেছি দিগদাৰহে হৈছে দিগদাৰ মানে বেছি হোৱা নাই মানে এলাহটো বেছি আৰু বনাম ভাবি থাকোঁ ৰাতিপুৱা সোনকালে উঠিব মানে যায় গা ধুতে দেৰি হয়গৈ বা কৰিছে ঠিকে তাৰপাছত কাইলৈ ফটোশ্বুট এটা কৰিম বুলি ভাবিছোঁ ফটোশ্বুট বুলি নহয় আৰু মানে ফটো মাৰিম আমাৰ ভাইটি লগৰ এটা মানে সি কৈ আছিলে দেই ফটো মাৰিব লাগিছিলে দুমাহমানৰ আগতে ক'লে মৰা হোৱা নাছিলে সুবিধা মিলা নাছিলে তেনেকৈ ঘৰলৈ অহা নাছিলোঁ কাৰণে আৰু ভাবিছিলোঁ মানে মই এই প্ৰেগনেঞ্চি টাইমতে মানে ভাবিছিলোঁ ফটো মাৰিম বুলি তেতিয়াৰ পৰা প্লেনিং কৰি আজিলৈকে মানে ফটো মাৰিবলৈ পোৱা নাই আৰু এতিয়া বাৰ্থডে হ'বহি আৰু এবছৰ হ'বহি তাকে কাইলৈ মাৰিম বুলি ভাবিছিলোঁ কি হয় জানো ভালকৈ মাৰিব লাগিব দুখন মানে একো চিনস্বৰূপে থৈ দিব লাগিব মেমৰিজ হিচাপে আৰু গধূলিলৈ এইফালে মুনুৱে ম'ম' আনিলে আমি ম'ম' খাই আছোঁ এইফালে আৰু এটা মানে 2টা প্লেট আনিছিলে আৰু আমি ম'ম' চম' চিপছ খাই কি হ'ল আকৌ আৰু এইজনী লুকাইছে আৰু এইটো বাবুৱে নাচি আছে আৰু এইফালে কি বিচাৰি আছে এটা মূৰত টুপি ডিঙিত মাফলাৰ আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো কিন্তু অকল ফটোখিনিৰ কাৰণেহে মই বনোৱা নিচিনা হ'ল ফটোখিনিৰ কাৰণে আপলোড কৰিছোঁ আপোনালোকে চাই যাওকচোন ফটোখিনি কেনেকুৱা পায় কমেণ্ট কৰিব
থাকিব মৰম উশাহ নামিছে উকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম ভিডিঅ' দেখাম বুলি ভাবিছিলোঁ যদিও মানে সেই ফটোখিনিৰ কাৰণে বেছিকৈ আপলোড কৰিবলগীয়া হ'ল আৰু বেলেগ ভিডিঅ' লৈ আহি আছোঁ ঘৰতে আছোঁ যেতিয়া ঘৰৰ ভিডিঅ' দি থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ তো আজি ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তেতিয়াহে মানে ভিউৱাৰ্ছো বাঢ়িব ছাবস্ক্ৰাইবাৰো বাঢ়িব তেতিয়া আৰু ভিডিঅ' বনাবলৈ মানে আগবাঢ়ি যাব পাৰিম আৰু তো আজিলৈ বাই বাই